মৰমৰ জুবিন দা, আশা কৰোঁ আপুনি ভালে আছে। আজি 1 অক্টোবৰ 2025 চন। মই সেই সৰু ল'ৰাজন আপুনি যাক গুৱাহাটীত লগ পাইছিলে। আজি বাৰু সেইবোৰ কথা নাপাতো, মোৰ কথাষাৰ, কাৰণ বৰ দিগদাৰ হ'বগৈ মনত পেলাবলৈ। কিন্তু কথা কিছুমান কওঁ, নহয় জানো বাৰু? আজি মই গম পোৱা মতে আপুনি গৰিমা বৌ আৰু লগতে আপোনাৰ লগৰবোৰে যোৰহাটলৈ যাব বোলে। ঠিক আছে বাৰু, আপুনি যোৰহাটৰ অনুষ্ঠানবোৰ কৰি আহক, তাৰপিছত লগ পাই থাকিম এনেদৰে আমি কথা পাতি মেলি। তাৰপিছত জুবিন দা, আজি ৰাতিপুৱা খবৰ এটা পালোঁ, সেই ছিংগাপুৰত যে কেইটামান আছিলে নহয়, এটা হ'লগৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বুলি। তাহাঁতি বোলে আজি গুৱাহাটী আহি পালেহি। আপুনি এটা কাম কৰিবচোন, মোৰ হয় দেই এইবাৰ, কাৰণ মই জানো যে আপুনি অনাহকতে কাকো একো নকয়, কিন্তু এইবাৰ আপুনি কৰিবই লাগিবগৈ। সেই দুটাক আপুনি ঠিকছে দম দিব। আমি সকলোৱে জানো আপুনি সকলোকে সমান চকুৰে চাই সমান মৰম কৰে, কিন্তু জুবিন দা কি জানেনে, সকলোৱে সেইটো নহয়। কাৰণ কেতিয়াবা কি হয়গৈ, ভিতৰত তাহাঁতি বেলেগ থাকেগৈ, বাহিৰত বেলেগ। বাৰু যিয়ে নহওক, এইবাৰ কিন্তু আপোনাৰ কথা নুশুনো। সেই দুটাক আপুনি দম দিবই লাগিব কিন্তু দেই। তাৰপিছত তাহাঁতি কি কৰে, আপোনাৰ নে মনৰ কথা চিন্তা কৰে নে শৰীৰৰ কথা চিন্তা কৰে, তেনেকৈ আৰু আপোনাৰ আশে পাশে ঢেৰ মানুহ আছে, আৰু আপুনি তাহাঁতক শিকনি দিব লাগিব কিন্তু এইবাৰ। আৰু মই বাৰে প্ৰতি কৈ আছোঁ, এইবাৰ কিন্তু আপোনাৰ কথা তেনেকৈ নুশুনো। মানে জানো যে আপুনি কাকো একো নকয়, কিন্তু এইবাৰ কথাখিনি অলপ বেলেগ, হয় নহয় বাৰু জুবিন দা? ঠিক আছে, আমি বাৰু এনেকৈ কথাবোৰ পাতি থাকিম। আজি বাৰু বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ, আপুনিও অলপ সময় জিৰণি লৈ লওক। তাৰপিছত মুঠতে লাহে লাহে কথা পাতি থাকিম নহয় এনেকৈ মনৰ কথাবোৰ। মুঠতে আপুনি ভালে ভালে থাকক, আৰু অতি সোনকালে আপুনি আৰু মই মনৰ কথাবোৰ এনেদৰে পাতি থাকিম। কাৰণ আজিলৈ এনেকৈ পাতি থাকিলে বৰ দীঘলীয়া হৈ গৈ থাকিবগৈ, নহয় জানো? আৰু লাহে ধীৰে ময়ো ক'ম যে মই কোন, তাৰপিছত আপুনিও মনৰ কথাবোৰ খুলি কৈ থাকিব, নহয় জানো বাৰু? মুঠতে আমি এনেদৰে কথা পাতি থাকিম আগলৈ। ঠিক আছে বাৰু, আজিলৈ আহোঁ তেনেকৈ। মই বাৰে প্ৰতি কৈছোঁ, আপুনি ভালে ভালে থাকক, শৰীৰৰ প্ৰতি যত্ন লওক, নিজৰ মনটো সকলোৱে। আমি সকলোবোৰ আছোঁ নহয়, আপুনি কেলৈ চিন্তা কৰিছে? আপুনি কেতিয়াও অকলশৰীয়া নহয়, আমি সদায় এনেকৈ আপোনাৰ লগতেই থাকিম, একো চিন্তা কৰিব নালাগে। আৰু এইবাৰ কিছুমান যিবোৰ আশে পাশে মানুহবোৰ থাকে, সেইবোৰক আমিও বৰ ধুনীয়াকৈ মৰম চেনেহে চাম। আপুনি এইবাৰ চিন্তা নকৰিবগৈ, আৰু কেতিয়াও নাভাবিব যে আপুনি অকলশৰীয়া বুলি। আপুনি বুজি পাইছোঁ যে আপোনাক আমিবোৰেই এই যন্ত্ৰ কৰি পেলাইছোঁ, কিন্তু ঠিক আছে বাৰু, আজি এইবোৰ কথা নকওঁ বাৰু। লাহে ধীৰে কথাবোৰ খুলি খুলি কৈ গৈ থাকিম। আপুনিও মনৰ কথাবোৰ ক'ব, আমিও আপোনাৰ মনৰ কথাবোৰ ক'ম, আমাৰ ক'ত ভুল হ'ল, তেনেকুৱা কথাবোৰ। কিন্তু ঠিক আছে, নাই ভাই জুবিন দা, আজি বহুত দীঘলীয়া হৈ গৈছে, আপুনি ৰেষ্ট লওক, তাৰপিছত লগ পাম দেই অতি সোনকালে। আৰু মই কোন, আপোনাৰ মোৰ মনৰ কথাবোৰ। ঠিক আছে, আজিলৈ আহিছোঁ। বাৰে প্ৰতি কৈছোঁ, আপুনি ভালে ভালে থাকক, আপুনি কেতিয়াও অকলশৰীয়া নহয়, আমি সকলোৱে আপোনাৰ লগতে আছোঁ চিৰদিন।